হাই নমস্কাৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মই হেনাৱতী হাজং আকৌ আহিছোঁ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ। আপোনালোকে নিশ্চয় ভালে আছে, মোৰো ভালেই। বন্ধুসকল, আপোনালোকেতো বহুতে জানেই চাগে মই হাজং সম্প্ৰদায়ৰ ছোৱালী আৰু বোৱাৰীও হয়। হাজংসকল হ'ল অসমৰ অনুসূচিত জনজাতি আৰু হাজংসকল অকল অসমতে বসবাস নকৰে, ভাৰতৰ বিভিন্ন প্ৰান্তত আমাৰ হাজংসকলে বসতি কৰি আহিছে। হাজংসকলৰ নিজস্ব ভাষা বা দোৱান আছে, নিজস্ব সাজপাৰ, পূজা পাৰ্বণ, ৰীতি নীতি, কলা কৃষ্টি আৰু খাদ্যভাস আছে। লোকগীত, লোককথা, লোকসংস্কৃতি আদিৰে পৰিপূৰ্ণ আমাৰ এই হাজং জনজাতি। তাৰে ভিতৰৰ পৰাই মই আজিৰ বিষয়টো বাছনি কৰি লৈছোঁ। আজিৰ বিষয়টো হৈছে আমাৰ হাজংসকলৰ প্ৰিয় চব্জি বা শাক মানাখাৰ। মানাখাৰ হৈছে আমাৰ মান কচু ঠাৰি খাৰেৰে বনোৱা এক আঞ্জা হয়। এইটো আমাৰ হাজংসকলৰ খুবেই প্ৰিয়। এয়া মোৰ পাছফালে আছে, আপোনালোকে দেখিছে, এয়া হ'ল অসমীয়াত কয় মান কচু আৰু আমাৰ হাজঙত কয় মানা কচু। কচু আমাৰ হাজংসকলৰ খুবেই প্ৰিয় আঞ্জা বুলি ক'ব লাগিব। কচু আমি ঠাৰি খাওঁ, কচু থোৰাও খাওঁ, তাৰপিছত আকৌ কচু আলু, কচু পাত, সেইবিলাক আমি চব আঞ্জা বনাই খাওঁ। আমাৰ হাজংসকলৰ খুব প্ৰিয় বুলি ক'ব লাগিব। এই মান কচু ভালদৰে আপোনালোকে চাব আকৌ, এইটো বনৰীয়াও আছে, আমাৰ বনতো পোৱা যায়, কিন্তু সেইটো খালে কিন্তু নহ'ব আকৌ, সেইটো খাব নোৱাৰি, সেইটো খালে মানুহ মৰে বুলি শুনিছোঁ। কিন্তু এইটো হৈছে মানে আমাৰ খোৱা জাতৰ আৰু খোৱা জাতৰ মান কচু। এইটো আপোনালোকে খায়নে নাখায় জানো, কিন্তু আমাৰ হাজংসকলে খায়। আজি মই মানাখাৰ চব্জিটো বা আঞ্জাটো মই সেইটো কাৰণে বাছি লৈছোঁ, কিয়নো আমাৰ এতিয়া ভাদ মাহ চলি আছে। তো ভাদ মাহত আমাৰ হাজংসকলৰ নিয়ম আছে। ভাদ মাহত আমাৰ হাজংসকলে এসাঁজ হ'লেও আমাৰ এই মানাখাৰ খাব লাগে, এইটো আমাৰ নিয়ম আছে। আগৰ পৰা প্ৰচলিত হৈ আহিছে আমাৰ এই নিয়ম। কয় যে ভাদ মাহত যদি মানা খায় গানা পালায় বুলি কয় আমাৰ হাজঙৰ পৰা। তো সেই গানাটো বা কি, সেইটো অৱশ্যে আমি এতিয়ালৈকে নাজানো। গানা মানে নিশ্চয় বেয়া বা আপদ বিপদ, মুঠতে ধৰক জীৱনৰ পৰা কিবা আঁতৰি যায় চাগে, সেইটোৰ কাৰণে এইটো তেনেকুৱা কোৱা হয়। সিমানখিনি বাৰু নেজানো। যদি আমাৰ হাজংসকলৰ আমাৰ গণ্যমান্য ব্যক্তিসকলে যদি এই ভিডিঅ'টো চাইছে, নিশ্চয় গানা মানে যদি আপোনালোকে ভালদৰে বুজি পায়, কমেণ্টত নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। আনকি ময়ো মানে ইমানখিনি নেজানো, মাত্ৰ মই মানে কোৱা শুনিছোঁ আমাৰ আইতা ককাসকলক, আৰু সকলোৱে তেনেকৈ কয়, ভাদ মাহত যদি মানাখাৰ খায় গানা পালায় বুলি কয়। কিন্তু কি গানা সেইটো এতিয়ালৈকে মানে নেজানো বাৰু। বেলেগ বেলেগ সম্প্ৰদায়ৰ বেলেগ বেলেগ নিয়ম নীতি থাকে। যেনে ধৰক আমাৰ অসমীয়া সম্প্ৰদায়ৰ ভাদ মাহত নামঘৰলৈ নিয়মীয়াভাৱে সকলোৱে যাবলগীয়া হয়। গুৰুজনাক স্মৰণ কৰি ধৰক নাম চাম হৈ থাকে। ঠিক তেনেকৈয়ে মানে বিভিন্ন সম্প্ৰদায়ৰ বিভিন্ন ধৰণৰ নিয়ম নীতি থাকে। ঠিক তেনেকৈয়ে মানে আমাৰো এইটো নিয়ম। আমাৰ ভাদ মাহত যিকোনো এদিন বা এসাঁজ আমাৰ মানে মানাখাৰটো খাবই লাগিব, সেইটো আমাৰ নিয়ম মানে। আৰু সকলো হাজঙে এইটো এসাঁজ হ'লেও আমাৰ খায়, এইটো আমাৰ নিয়ম। যি কি নহওক বন্ধুসকল, মই আজিৰ এই ভিডিঅ'ত আমাৰ হাজংসকলৰ মানাখাৰ চব্জিনো কেনেকৈ বনোৱা হয়, কি কি দিনো বনোৱা হয়, সেইবিলাক কথা মই আপোনালোকৰ আগত জনাম। আৰু ভিডিঅ'ত আপোনালোকে চাব পাৰিব, সম্পূৰ্ণ ভিডিঅ'টি আপোনালোকে চাব, আৰু পাৰিলে আপোনালোকে বনায়ো খাবলৈ চেষ্টা কৰিব। আৰু কেনেকৈ লাগে প্লিজ কমেণ্টত জনাব। আৰু বন্ধুসকল, মই আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ, মান কচু আপোনালোকে ভালদৰে চিনি পাব লাগিব। বনৰীয়া কচু আছে, এনেকুৱা ছেম দেখা পায়। তো আপোনালোকে বনৰীয়াটো খালেতো বেয়া হ'ব মানে, সেইকাৰণে আপোনালোকক কৈছোঁ প্লিজ ভালদৰে আপুনি চিনি পাব লাগিব মান কচু কোনটো খোৱা জাতৰ আৰু কোনটো নোখোৱা জাতৰ। এয়া মান কচু আপোনালোকক দেখুৱাই আছোঁ, ভালদৰে চাব।
মান কচু খাবলৈ হ'লে দুদিনমান আগতে এনেকৈ কাটি থ'ব লাগে, নহ'লে খজুৱাই বুলি কয়। এয়া মই কাটিলোঁ, ধুই আছোঁ। ধুই মেলি হৈ গ'ল। এতিয়া এয়া কেৰাহী পাতিছোঁ। কেৰাহী ভালকৈ পানী শুকাই যাব লাগে। তাৰপিছত এইটো দিব লাগে, আমাৰ মানা কচু যিটো কাটি থৈছিলোঁ সেইটো। এই আমাৰ চৌদা খাৰ আন্দাজমতে দিব লাগিব। ইয়াত মই অলপ বেছিকৈ বনাইছোঁ, বেছিকৈ দিয়া হৈছে। ইয়াত নিমখ, খাৰ দিলোঁ, নিমখ দিলোঁ। এয়া ভোট জলকীয়া 3টা কাটি ল'লোঁ, এইটো দিওঁ। জ্বলা হ'ব লাগে, নহ'লে নিমখ, খজুৱাই। জলকীয়া, খাৰ এইবিলাক যাতে চবফালে লাগি যায়, সেইটো কাৰণে ভালদৰে লৰাই দিব। তাৰপিছত জুইকুৰা অলপ ডাঙৰকৈ জ্বলাই দিব। বেছিকৈ জ্বলা হ'লেও আমাৰ ঘৰত অলপ খাবলৈ নোৱাৰে, সেইকাৰণে অলপ কমকৈ দিছোঁ। এয়া মই দালি লৈছোঁ, মচুৰ দালি। আপোনালোকে খিচিৰি দালিও ল'ব পাৰে। দালি অলপ দিলে তেতিয়া চব্জিটো মানে গাঢ়া হয়, খাবলৈ ভাল লাগে মানে। আমি এই মান কচু খাৰ 2 ধৰণৰে বনাব পাৰি। মই এনেকৈ বনাইছোঁ। আকৌ পানী গৰম কৰি কিনে যিমানখিনি পানীৰ প্ৰয়োজন আছে সেইটো কেৰাহীত অলপ গৰম কৰি উতলি, তাৰপাছত এই কচু, দালি, জলকীয়া, খাৰ, নিমখ সেইবিলাক দি কিনেও বনাব পাৰি। কিন্তু মই এনেকৈ বনালোঁ। 2 ধৰণে বনাব পাৰি। পূৰা পানী ওলাই গৈছে। এনেকৈ হ'ল। এতিয়া বেছিকৈ ঢাকি দিব নোৱাৰি। এতিয়া যদি ঢাকি দিয়া হয় ওপৰলৈ উঠি আহিব, সেইকাৰণে এতিয়া ঢাকি দিব নালাগে, অকল লৰাই থাকক। এই কচুৰ পানীটো আমি শুকুৱাব নোৱাৰিম, আৰু লগতে অকল ইমানখিনি হ'লে আমাক চব্জি নজুৰিব মানে। মানুহ অলপ বেছি আছোঁ, ঘৰৰ মানুহ আছে আৰু হাজিৰা লোৱা হৈছে, সেইটো কাৰণে পানী অলপ দিব লাগিব আমাক। এয়া পানী আন্দাজমতে দি দিব লাগিব। যদি আপোনালোকে গৰম পানী দিয়ে তেতিয়া আৰু বেছি ভাল। মই আজি গৰম পানী নিদিলোঁ, ঠাণ্ডা পানীকে দিলোঁ। এতিয়া এইটো পূৰা উতলিব লাগিব। এয়া মাছ, মই খাৰত দিম। খাৰ চব্জিত মান কচু খাৰ যিটো বনাই আছোঁ তাত দিম। ৰাতিপুৱা শুই উঠিয়ে মোৰ মানুহজনে নদীত জাল মাৰিব গৈছিলে, কচু খাৰ চব্জি খাম বুলি। এয়া ধুনীয়াকৈ পাইছে। ইমান ডাঙৰবিলাক নিদিওঁ, এইটো বাচিব লাগিব। একেবাৰে ডাঙৰবিলাক দিলে ভাল নালাগে। এইবিলাক বেলেগকৈ বনাম। খাৰ চব্জিত দিলে এনেকুৱা সৰু সৰুবিলাক খাবলৈ ভাল হয়। এইবিলাক বাছি ল'ম। কচু সিজি গ'ল, এতিয়া আমি ঘাটনি মাৰিৰে ঘাটিব লাগিব। ধুনীয়াকৈ ঘাটিব লাগিব, যাতে কচু, দালি যিখিনি বস্তু দিছোঁ ধুনীয়াকৈ গলি যায় আৰু গাঢ়া হৈ যায়। যিমান ফিটফিটীয়া হয় সিমানে ভাল লাগে খাবলৈ। এয়া ইমান ধুনীয়া হৈছে, ফিটফিটীয়া হৈছে। সৰু মাছবোৰ বাছি ল'লোঁ, অলপ সৰু সৰু হ'লে ভাল হয় দিবলৈ। এতিয়া এই চব্জিত দিম।
মাছবোৰ সিজিবলৈ দিব আপোনালোকে। ফাইনেলি আমাৰ চব্জি হৈ গ'ল। এয়া এতিয়া খোৱাহে কথা আৰু। কেইটামান মাছ অলপ ডাঙৰবিলাক যে বাছি থৈছিলোঁ সেইটো চাটনি বনাম। আমাৰ ভাষাত এইটো মাছ তাপা বুলি কয়। মাছ তাপা দিম, তাৰপিছত খাৰ চব্জিৰ পৰা খাম। এইটো মাছটো ভালদৰে সিজিবৰ কাৰণে পানী অলপ দিব লাগে। এয়া আমাৰ মাছ তপা হৈ গ'ল। এয়া কাঁহীত ভাত লৈছোঁ, মাছ তপা আৰু মানা কচু খাৰ। খাবলৈ বহুত ভাল হৈছে, আপোনালোকে বনাই খাই চাব দেই। আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব, কমেণ্টত জনাব কেনেকৈ হৈছে। মইতো নতুনকৈ মানে ভিডিঅ' বনাই আছোঁ, ভুলটো হ'বই, ভুলটো স্বাভাৱিক কথা। আপোনালোকে ভুলটো দেখুৱাই দিব আৰু কেনেকৈ কৰিলেনো ভাল হ'ব সেইটো আপোনালোকে উপদেশ দিব। আজিৰ ভিডিঅ'টি ইমানেই আছিলে। বাই বাই।